Hello, welcome back to my channel. কি খবৰ ভালে আছে নে? আজি মই এটা স্পেশাল ৰেচিপি লৈ আহিছো। আজি ৰেচিপিটো হ'ল গোটা মুগৰ ভাপত দিয়া পিঠা এণ্ড মই জানো আপোনালোকে এইটো কেতিয়াও ট্ৰাই কৰা নাই, সো ভিডিওটো স্কিপ নকৰিব আৰু লাষ্টলৈকে চাব। মই পিঠা বনাবৰ কাৰণে 1 গ্লাছ গোটা মুগ লৈছো। তাৰ পিছত গোটা মুগখিনি কেৰাহীত দিলো। এতিয়া মই ভাজি লম। এয়া চাওক মুগখিনি ভাজা হৈ গৈছে। যেতিয়া কালাৰটো ৰঙচুৱা হ'ব তেতিয়া গম পাব ভাজা হৈছে বুলি। এয়া চাওক মই ভাজাখিনি ৰঙচুৱা হৈ গৈছে। এতিয়া মই উলাই দিছো। এতিয়া মই ঠাণ্ডা পানী ঢালি ভালকে ধুই লম। যিহেতু আগত ধোৱা হোৱা নাছিলে সেই কাৰণে মই এতিয়া দুবাৰ ধুই লৈ সাফা পানী ঢালি মই 1 ঘণ্টা মানৰ কাৰণে তিয়াই থৈ দিলো। আৰু যদি তিয়াব টান পায় তেতিয়া হলে কুকাৰত দি বইল কৰি লব। তাৰ পিছত মই মুগখিনিত পানী নিদিয়াকে মিক্সাৰত দি লৈ ভালকে গ্ৰাইণ্ড কৰি লম। গ্ৰাইণ্ড কৰা টাইমত এটা কথা মনত ৰাখিব যাতে বেছি গুড়া হৈ নাযায় আৰু মই যেনেকৈ দেখাইছো ঠিক এনে ধৰণে কৰিব। এতিয়া বাকিখিনিও ঠিক মই এনে ধৰণে কৰি লম। এয়া চাওক যেহেতু গোটেইখিনি গ্ৰাইণ্ড হৈ গ'ল এতিয়া মই সাইড কৰি থৈ দিলো। তাৰ পিছত মই কেৰাহীটো বহাই তাত 2 বাটি পানী দিলো। দেন এড কৰিলো নিমখ আৰু ঘি। সেইখিনি দি লৈ মই কভাৰ কৰি পানীটো গৰম হ'বলৈ বহাই দিলো। দেন মই সেই একেখন বাটিত 1 বাটি সুজি লৈছো। যেহেতু পানীখিনি গৰম হৈ গ'ল এতিয়া মই সুজিখিনি দি দিছো। সুজিখিনি দিয়া টাইমত পানীখিনি কন্টিনিউয়াছলি লাৰি থাকিব যাতে গুট লাগি নাযায়। এয়া সুজিখিনি হৈ গৈছে। এতিয়া মই ঠাণ্ডা হ'বৰ কাৰণে এৰি দিছো। যেহেতু এইটো পিঠা বনাবৰ কাৰণে নাৰিকল লাগিব সেই কাৰণে মই ঘৰতে থকা এটা নাৰিকলৰ বাকলি উলাই লম। নাৰিকলৰ বাকলি উলা কামটো মই ইমান বেয়া পাওঁ, বহুত কঠিন পাওঁ এই কামটো মই। আৰু ঘৰত এতিয়া উলাই দিয়া মানুহো নাই, মোৰ ল'ৰা ছোৱালীও উলাই দিব নাজানে এণ্ড মোৰ হাজবেণ্ডো অফিচত গৈছে, এতিয়াতো নাহে আৰু মোকতো এতিয়াই লাগে পিঠা বনাবৰ কাৰণে, সো মই নিজে উলাই ল'ম আৰু উপায়তো নাই। যেহেতু নাৰিকলৰ বাকলি উলোৱা হৈ গ'ল এতিয়া মই নাৰিকলটো 2 ফাল কৰি ল'ম। ইমান ধুনীয়াকৈ নাৰিকলৰ বাকলি গুচাই পেলাই ভাবিছিলো কি পানীখিনি খাম, কিন্তু এয়া চাওক লাষ্টত কিমান পানী ওলাল, একো খাবই নহ'ল, এক ঢুকতে খতম। দেন মই নাৰিকলখিনি পিচ পিচ কৰি সৰুকৈ কাটি ল'ম। এয়া কাটা হৈ গ'ল। তাৰ পিছত মই বাটি এটাত লৈছো ইলাইচি আৰু জালুক। তাৰ পিছত মই গুড়ি কৰি থোৱা মুগখিনিত দিলো নিমখ, কাটি থোৱা নাৰিকল, ঘি 2 চামুচ, গুড় মিঠাই। আপোনালোকে যদি গুড় মিঠাই দিব নিবিচাৰে তেনেহলে চেনিও দিব পাৰে। সেইখিনি দিয়া হোৱাৰ পিছত গোটেইখিনি ভালকৈ হাতেদি মিক্স কৰি ল'ম। ভালকৈ মিক্স হৈ যোৱাৰ পিছত মই এনেকুৱাকৈ বল বনাই লৈছো। ঠিক তেনেধৰণে মই বাকিখিনিও কৰি ল'ম। তাৰ পিছত আকৌ সুজিখিনিৰ প্ৰচেছলৈ আহিছো। যেহেতু সুজিখিনি ঠাণ্ডা হৈ গ'ল এতিয়া মই উলিয়াই দিছো। উলিয়াই দিয়াৰ পিছত সুজিখিনিক মই আটা মাৰাৰ দৰে মাৰি ল'ম। ইফ সুজিখিনি টান হৈ থাকে দেন এনেকৈ অলপ আঙুলিত পানী লগাই আকৌ মাৰি ল'ব। গোটেইখিনি সুজি ভালকৈ মাৰা হৈ যোৱাৰ পিছত মই আকৌ এবাৰ সুজিৰ বল বনাই ল'ম। দেন এনেকুৱাকৈ থাম ফিংগাৰৰ হেল্প লৈ বাটি আৰু বাউল শ্বেপ বনাই ল'ম। বাউল শ্বেপটো বনাওঁতে যিমান পাতলকৈ বনাব পাৰে সিমানে ভাল। এয়া শ্বেপ দিয়া হৈ গ'ল। এতিয়া গোটা মুগৰ লাড়ুখিনি মই ইয়াৰে ভিতৰত ৰাখি এনেকুৱাকৈ ফুল্লি কভাৰ কৰি দিম। ঠিক তেনেধৰণে মই বাকিখিনিও কৰি ল'ম। গোটেইখিনি হৈ যোৱাৰ পিছত মই ৰাইচ কুকাৰত পানী দিলোঁ। পানীখিনি দিয়া হোৱাৰ পিছত মই এনেকুৱাকৈ ষ্টিমাৰটোত অইলিং কৰি ল'লোঁ। অইলিং কৰাৰ পিছত মই গোটেইখিনি লাড়ু এটা এটাকৈ এনেকুৱা দি লৈ কভাৰ কৰি 40 to 45 মিনিটছ লৈ বহাই লৈ সিজিব দিছোঁ। আৰু যাৰ ঘৰত ইডলি মেকাৰ বা ষ্টিমাৰ নাই আপোনালোকে এইটো প্ৰচেছত বনাব পাৰে। এণ্ড আফটাৰ 45 মিনিটছ আমাৰ ভাপত দিয়া পিঠা ৰেডি হৈ গ'ল। এতিয়া মই প্লেটত উলাই দিম। এণ্ড লাষ্টত মই এটা পিঠা আপোনালোকক ভাঙি দেখাই দি আছোঁ। এয়া চাওক ইমান ধুনীয়া দেখিছে আৰু সঁচাকৈ এই পিঠাটো বহুত টেষ্টি হয় খাবলৈ। আপোনালোকে ঘৰত বনাই খাব, মোক কমেণ্টত জনাব কেনেকৈ পাইছে। এণ্ড মোৰ প্ৰিভিয়াছ ভিডিঅ' যদি আপোনালোকে চোৱা নাই তেনেহ'লে মই লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ, আপোনালোকে চাব। লগত মোৰ ইনষ্টাগ্ৰাম আইডিটোও ফ'ল' কৰিব, তাৰো লিংকটো মই দি দিছোঁ ডেছক্ৰিপশ্যনত। এণ্ড এইটো পিঠা ৰিলেটেড যদি আপোনালোকে কিবা জানিব বিচাৰিছে তেনেহ'লে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব, মই চিয়'ৰলি ৰিপ্লাই দিম। এণ্ড মোৰ ভিডিঅ'জ যদি চাই ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।